নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ এইখিনিতে U-Dise 2022-23 ফিল আপ কৰাৰ সুবিধাৰ্থে মই অপূৰ্বজ্যোতি বৈশ্যই আন এটা ভিডিঅ' প্ৰস্তুত কৰি মোৰ চেনেল অপূৰ্ব প্ৰাপ্তিলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে অনুৰোধ জনাইছোঁ আপোনালোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে যাতে পৰৱৰ্তী ভিডিঅ'বোৰ বনাবলৈ মই উৎসাহিত হওঁ। ইতিমধ্যে U-Dise একাডেমিক ইয়াৰ 2022-2023 ওপৰত মই এটা ভিডিঅ' যুগুত কৰি এই বছৰ যি সালসলনি কৰিছে U-Dise-খনত সেই বিষয়ে মই আপোনালোকক অৱগত কৰিছোঁ আৰু আকৌ এবাৰ জনাব বিচাৰিছোঁ এইবাৰ আপোনালোকে U-Dise-ৰ যিখন DCF অৰ্থাৎ ডাটা কেপচাৰ ফৰ্মেট তাতে আপোনালোকে টিচাৰৰ যি তথ্য ভৰাব লগা পেজ আছিলে সেইখিনি নাপাব প্লাছ ছাত্ৰ ছাত্ৰীৰ যি তথ্য সংখ্যাৰ পৰা আৰম্ভ কৰি ক্লাছ এণ্ড কাষ্ট ৱাইজ সিহঁতৰ যি সংখ্যা বা তথ্য সেইখিনি ভৰাবলৈ আপোনালোকে ইয়াতে কোনো ছেকশ্যন নাপাব। তো সেই ছাত্ৰ ছাত্ৰীৰ সংখ্যাখিনি মই আকৌ কৈছোঁ ৰিমছৰ পৰা ল'ব আৰু টিচাৰৰ যিখিনি তথ্য সেইখিনি ভৰাবলৈ আপোনালোকে U-Dise-ৰ যিটো ফ্ৰণ্ট পেজত থকা টিচাৰ মডেল ছেকশ্যন আছে তাতে গৈ সেইটো ফিল আপ কৰিব লাগিব। এতিয়া সময় নষ্ট নকৰি মই আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোকে এইবাৰ U-Dise-খন কেনেকৈ ষ্টেপ বাই ষ্টেপ ফিল আপ কৰিব সেইখিনি আপোনালোকে চাই লওক। তো U-Dise 2022-23 ফিল আপ কৰাৰ বাবে আপোনালোকে কি কৰিব আপোনালোকৰ ব্ৰাউজাৰত থকা চাৰ্চ বাৰত গৈ চাৰ্চ কৰিব U-Dise প্লাছ বুলি U-Dise প্লাছ এইটো চাৰ্চ কৰাৰ লগে লগে আপোনাৰ প্ৰথম যিটো লিংক আহিব সেই লিংকটোত ক্লিক কৰিব U-Dise প্লাছ বুলি এইটোত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ এটা U-Dise-ৰ হোম পেজ খোল খাব। হোম পেজৰ একেবাৰে সোঁফালে লগইন বুলি এটা অপশ্যন দেখা পাব বা এটা ঘৰ দেখিব এই লগইনটোৰ ওচৰলৈকে মাউচটো লৈ যোৱাৰ লগে লগে বা তাত ক্লিক কৰাৰ লগে লগে আপুনি এনেকৈ এটা পেজ পপ আপ কৰা দেখিবলৈ পাব। U-Dise প্লাছ লগইন ফৰ AY মানে একাডেমিক ইয়াৰ 2022-23 ইয়াতে আপোনাৰ প্ৰথমটো আছে প্ৰফাইল এণ্ড ফেচিলিটিজ বুলি দ্বিতীয়টো আছে টিচাৰ এণ্ড মডিউল। আমি প্ৰথমতে U-Dise অৰ্থাৎ ডাটা কেপচাৰ ফৰ্মেটখন ফিল আপ কৰিবলৈ হ'লে প্ৰফাইল এণ্ড ফেচিলিটিজত ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাক পৰৱৰ্তী এটা পেজলৈ লৈ যাব য'ত আপুনি আপোনাৰ বিদ্যালয়ৰ ইউজাৰ নেম আৰু পাছৱাৰ্ড দি লগইন কৰিব লাগিব। ইউজাৰ নেম হৈছে আপোনাৰ বিদ্যালয়ৰ ডাইচ কোড আৰু পাছৱাৰ্ড সেইটো আপোনালোকৰ পূৰ্ব নিৰ্ধাৰিত ইয়াৰে আগৰ বছৰবোৰত যি আছিল সেইটোৱে এই কনফিডেন্সিয়েল ভালদৰে ৰাখিব আৰু এটা কেপচাটো দি আপোনালোকে লগইন কৰিব লাগিব। কেপচাটো কেছ সেনচিটিভ যি থাকে যেনেকৈ থাকে সেনেকৈ পুট কৰিব লাগিব। কেপচাটো বহুৱাই দি লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ আন এটা ভিতৰৰ পেজলৈকে আপুনি গুচি যাব। ইয়াতে আপোনাৰ দেখিবলৈ পাব দুটা এনেকৈ বক্স আছে এটা হ'ল আপোনাৰ প্ৰফাইল এণ্ড ফেচিলিটি আৰু আনটো হ'ল টিচাৰৰ পাৰ্টটো আমি এতিয়া নকৰোঁ বা এইটো কেনেকৈ কৰিব লাগে সেইটো মই পূৰ্বৰ ভিডিঅ'ত কৈছোঁৱে। এতিয়া আহিল প্ৰফাইল এণ্ড ফেচিলিটি আমি এইটো ঘৰত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আপোনাৰ কি হ'ব চাওক এটা পপ আপ মেছেজ আহিছে ইম্পৰ্টেণ্ট নোটিছ বুলি লিখা আছে। ইয়াত লিখা আছে বা কোৱা আছে বি এনচিউৰ ডেট দ্য ফলোয়িং পইণ্টছ বিফৰ ছাবমিটিং ডাটা DCF would be appeared as per the below criteria only। আমাক কৈছে আমি তথ্যখিনি ছাবমিট কৰাৰ আগতে তলত কিছুমান পইণ্ট আমি বিশেষভাৱে চাব লগা আছে বা পইণ্টবিলাক চাব লগা আছে। আমাক কোৱা আছে DCF would be appeared as per the below criteria only। আমাৰ যিখন ডাটা কেপচাৰ ফৰ্মেট সেইখন তলত দিয়া ধৰণেহে মানে ইয়াতে দেখিবলৈ পাব। তাতে কি থাকিব আপোনাৰ স্কুল নেম স্কুল কেটেগৰী লোৱেষ্ট ক্লাছ এণ্ড হাইষ্ট ক্লাছ স্কুল মেনেজমেণ্ট আৰু কৈছে ইফ এনি ডিছক্ৰিপেঞ্চি ফাউণ্ড প্লিজ ৰিচ আউট টু ইউৰ ৰেছপেক্টিভ ব্লক MIs ফৰ দ্য কাৰেকশ্যন। যদি কিবা খেলি মেলি পায় তেনেহ'লে আপুনি কথাখিনি অৱগত কৰিবলৈ বা জনাবলৈ ব্লক MIsৰ কাষ চাব বুলি কৈছে। আমি অ'কে টিপি দিম। অ'কে প্ৰেছ কৰাৰ পিছত আমাৰ মূল যিখন DCF সেইখনলৈ আমি যাব পাৰিম। ইয়াতে প্ৰথমতে আপোনালোক দেখুৱাই ল'ব বিচাৰিছোঁ আমাৰ পূৰ্বৰ U-Dise-ত যিমানকেইটা ছেকশ্যন আছিল এইবাৰ সিমানকেইটা ছেকশ্যন নাই।
ইয়াতে মুঠ এনেকৈ 1 2 3 4 5 6 কৰি এনেকৈ মুঠতে 12টা ছেকশ্যন আছে 13 14 নম্বৰ ছেকশ্যনটো নাই 13 নম্বৰ ছেকশ্যনটো আছিল আমাৰ টিচাৰ প্ৰফাইল আৰু 14 নম্বৰ ছেকশ্যনটো আছিল আমাৰ ষ্টুডেণ্টছ প্ৰফাইল তো মই আগতে কৈছোঁ এই দুটা ডাটা ইতিমধ্যে এইবাৰৰ যি DCF তাৰ পৰা আঁতৰাই দিয়া হৈছে বা সেইখিনি আমি পৃথকে ফিল আপ কৰিব লাগিব তো এতিয়া আমি কি কৰিম ফিল আপ কৰাৰ কাৰণে ছেকশ্যন 1ৰ যিটো আমাৰ অপশ্যন আছে বা বিকল্পবিলাক আছে তাত আমি ক্লিক কৰিম ছেকশ্যন 1ত গৈ আমি এনেকৈ ক্লিক কৰিম আৰু আমি ইয়াত থকা বস্তুবিলাক কাৰেকশ্যন কৰিব লাগে তো এইটো প্ৰথম পেজ এইটো আমাৰ চেঞ্জ নহয় যেনেকৈ আছে সেনেকৈ থাকিব যদি চেঞ্জ কৰিব লগা হয় আপুনি ব্লক MIS বা ডিষ্ট্ৰিক্ট MISৰ লগত যোগাযোগ কৰি এইখিনি কৰিব লাগিব গতিকে আমি ইয়াতে কি কৰিম জাষ্ট নেক্সট কৰিম তো নেক্সট কৰাৰ পিছৰ যিটো পেজ তাৰ পৰাহে আমি আমাৰ বস্তুখিনি কাৰেকশ্যন কৰিব পাৰিম বা আমাৰ তথ্যবোৰ দিব পাৰিম তো এতিয়া প্ৰথমতে দিয়া আছে আপোনাৰ বেচিক স্কুল প্ৰফাইল ডিটেইলছ ইয়াতে থাকিব আপোনাৰ এষ্টাব্লিছমেণ্ট ইয়াৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন CCE etc এইটো কোৱা আছে প্ৰথমতে আপোনাৰ ৰেছপণ্ডেণ্ট ডিটেইলছ অৰ্থাৎ যিয়ে ৰেছপণ্ড কৰি আছে মানে ডাইচখন ফিল আপ কৰি আছে বা কুৱেশ্যন ইয়াত থকা কুৱেশ্যনবিলাকৰ ৰেছপণ্ড দি আছে তেওঁ ৰেছপণ্ডেণ্ট সচৰাচৰ তেওঁ আপোনাৰ হেড অফ দ্য স্কুল হয় ইয়াতে যদি বেলেগ কোনোবা আছে ইন কেছ ইউৰ স্কুল কোনোবা যদি ব্লকৰ পৰা চাৰ্জ লৈ স্কুলখন চলাই আছে কোনোবা বেলেগ টিচাৰে যদি কৰিব লগা আছে তেওঁ নিজৰ অপশ্যনটো চিলেক্ট কৰিব যিটো এপ্ৰপ্ৰিয়েট হয় তেওঁৰ নাম লিখিব তেওঁৰ ফোন নম্বৰটো দিব ইয়াতে তাৰপিছত স্কুলখনৰ এষ্টাব্লিছমেণ্ট ইয়াৰ এইটোতো চেঞ্জ কৰিব নোৱাৰে তাৰপিছত ইয়াতে দিয়া আছে আপোনাৰ ইজ দিছ এ স্পেচিয়েল স্কুল ফৰ CWSN CWSN মানে হৈছে আপোনাৰ চিলড্ৰেন উইথ স্পেচিয়েল নীড অৰ্থাৎ এইখন এনেকুৱা এখন বিদ্যালয় নেকি যিখন অকল CWSN অৰ্থাৎ বিশেষভাৱে প্ৰয়োজনক্ষম শিশুৰ বাবে ডেডিকেটেড বা তেওঁলোকৰ কাৰণে বনোৱা নিশ্চয় নহয় ইয়াতে সৰ্বসাধাৰণতে সকলো ছাত্ৰ ছাত্ৰীয়ে পঢ়ে গতিকে আমি ন দিম যদি আপোনাৰখন হয় আপুনি ইয়েছ দিব আৰু যদি হয় তেতিয়া আমি ইয়াতে লিখিব লাগে ইফ ইয়েছ দেন মেনশ্যন টাইপ অফ স্পেচিয়েল স্কুল কেনেধৰণৰ স্কুল সেইটো আমি মেনশ্যন কৰিব লাগে ইয়াতে ইয়েছ দিলে এইটো অপশ্যন এভেইলেবল হ'ব ইয়াতে চিলেক্ট কৰিব পাৰিব ভিজুৱেল ইম্পেয়াৰমেণ্টছ কাৰণে নে হিয়াৰিং ইম্পেয়াৰমেণ্টছ নে মটৰ ইম্পেয়াৰমেণ্টছ এনেকুৱা কি টাইপৰ স্কুল এখন দিব লাগে গতিকে নটো চিলেক্ট কৰি দিলে পিছতো নিজেই নাহে তাৰপিছত কৈছে ইজ দিছ এ চিফ্ট স্কুল এখন চিফ্ট কৰা স্কুল নেকি মানে এঠাইত আছিলে কেইদিনমান আগতে আকৌ বেলেগ এখন ঠাইলৈ চিফ্ট কৰা হয় বিভিন্ন কাৰণত যদি নহয় ন তাৰপিছত কৈছে ডাজ দ্য স্কুল ৰান এনি স্কিল ট্ৰেইনিং চেণ্টাৰ আফটাৰ স্কুল আৱাৰ্ছ বিদ্যালয় ছুটি হোৱাৰ পিছত বা বিদ্যালয়ৰ মূল পাঠদান শেষ হোৱাৰ পিছত কিবা কৌশলগত বা মানে কিবা বিশেষ কামৰ প্ৰশিক্ষণ দিয়া হয় নেকি ইয়াতে যদি হয় ইয়েছ নহ'লে ন ইজ দিছ এ ৰেচিডেঞ্চিয়েল স্কুল এইখন কোনো আৱাসিক বিদ্যালয় হয় নেকি যদি নহয় ন যদি হয় নহ'লে ইয়েছ তাৰপিছত আপোনাৰ যদি হয় তেতিয়াহে আমি এইখিনি ফিল আপ কৰিব লাগে C নম্বৰ whether boarding hostel residential facilities are available for the following stage or level যিটো ৰেচিডেঞ্চিয়েল নহয় গতিকে ইয়াতে হোষ্টেল থকাৰ কথাই নাই গতিকে ন থাকিব আৰু যদি ইয়েছ থাকিলে তেতিয়া আমাৰ কিমান ল'ৰা থাকে কিমান ছোৱালী থাকে ইয়াতে আমি বহাব লাগিলে হয় নেক্সট সুধিছে ইজ দিছ এ মাইনৰিটি মেনেজ স্কুল তো মাইনৰিটি গ্ৰুপে মেনেজ কৰা স্কুল হয় নেকি এখন সুধিছে নহয় যদি ন তাৰপিছত আৰ মেজৰিটি অফ দ্য পিপলছ taught through their mother tongue at the primary level yes বুলি দিছোঁ ইয়াতে অৰ্থাৎ আমাক সুধিছে বিদ্যালয়খনৰ অধিকাংশ ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ মাতৃভাষাৰ জৰিয়তে প্ৰাথমিক স্তৰত শিকোৱা হয় নেকি নিশ্চয় মোৰ ক্ষেত্ৰত হয় গতিকে মই ইয়েছ দিছোঁ যদি নহয় ন দিব মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন এতিয়া চাওক মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন ইয়াতে কি দিয়া আছে আপোনাৰ মেনশ্যন মিডিয়ামছ ইফ মোৰ দেন ওৱান according to number of students taught in any particular medium in descending order largest medium should come first যদি আপোনাৰ বিদ্যালয়খনৰ এটাই মিডিয়াম তেনেহ'লে আপুনি মিডিয়াম ওৱানটো চিলেক্ট কৰিব ইয়াতে মিডিয়াম আমাৰ অসমত যিকেইটা মিডিয়ামৰ স্কুল আছে তাৰ পৰা যিটো আপোনাৰ এপ্ৰপ্ৰিয়েটটো চিলেক্ট কৰিব মোৰখন এছএম মিডিয়াম মই এছএমটো চিলেক্ট কৰিলোঁ আৰু যদি আপোনাৰ স্কুলখনত এটাতকৈ বেছি মিডিয়াম আছে ধৰক AM আৰু BM আছে আমাক প্ৰথমতে কৈছে ইয়াতে এটা কথা যিটো মিডিয়ামৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি সেই মিডিয়ামটো মিডিয়াম ওৱান হিচাপে ৰাখিব যদি আপোনাৰ বিদ্যালয়ত দুটা মিডিয়াম আছে তেনে ধৰি লৈছোঁ আপোনাৰ বেংগলী মিডিয়াম আছে তেতিয়া আপুনি বেংগলী চিলেক্ট কৰিব যদি কিবা কাৰণ তিনিটা মিডিয়াম আছে আপুনি তিনিটা মিডিয়ামে চিলেক্ট কৰি ল'ব যি আছে
গতিকে যাৰ যি ক্ষেত্ৰত যিটো প্ৰযোজ্য সেইটো সিলেক্ট কৰিব সেইটো তাৰপিছত আপোনাৰ মিডিয়াম সিলেক্ট কৰাৰ পিছত আপ টু 4 মিডিয়াম অৰ্থাৎ 4টা মিডিয়ামলৈকে আপুনি সিলেক্ট কৰিব পাৰো ইমান প্ৰয়োজন নহয় নেক্সট ওপৰ ফালে যাব ইয়াতে সুধিছে আপোনাক ল্যাঙ্গুৱেজ বা ল্যাঙ্গুৱেজেছ taught as a subject mention maximum 3 languages আপোনাৰ বিদ্যালয়খনত শ্ৰেণীকোঠাত ভাষা হিচাপে কি কি ভাষা শিকোৱা হয় সচৰাচৰ আমাৰ যিবিলাক লোৱাৰ প্ৰাইমাৰী স্কুল তাতে আপোনাৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন যেটো সেইটো শিকোৱা হয় অৰ্থাৎ এছামিজ মিডিয়াম হ'লে অসমীয়াটো শিকাবই বড়ো হ'লে বড়ো শিকাব বেংগলী হ'লে বেংগলী শিকাব আৰু ইংলিছটো আমাৰ যেটো সাবজেক্ট হিচাপে থাকে গতিকে আমাৰ বিদ্যালয়ত আমি সিলেক্ট কৰিম এছামিজ এণ্ড ইংলিছ তো মই এছামিজ সিলেক্ট কৰিছোঁ লগতে সুধিছে এই এছামিজ যেটো ল্যাঙ্গুৱেজ সেইটো কোন কোন ক্লাছত শিকোৱা হয় আপুনি ইয়াতে ক্লাছটো দিবৰ কাৰণে ক্লাছত ক্লিক কৰি যিকেইটা ক্লাছত শিকোৱা হয় যেটো আমাৰ 1 ৰ পৰা 5 লৈকে এছামিজ বা ইংলিছ শিকোৱা হয় গতিকে আমি গোটেইকেইটা ক্লাছ এনেকৈ সিলেক্ট কৰিম তাৰপিছত আপোনাক দিছে ইয়াতে সেই ল্যাঙ্গুৱেজ শিকি থকা ল'ৰা সংখ্যা কিমান ছোৱালীৰ সংখ্যা কিমান ইয়াতে বহাব তাৰপিছত আপোনাৰ ঠিক তেনেকৈ সেকেন্ড ল্যাঙ্গুৱেজ অৰ্থাৎ যেটো ইংলিছ আছে সেইটো কোন কোন ক্লাছত শিকোৱা হয় সেইটো সিলেক্ট কৰিবৰ বাবে আপুনি সিলেক্ট ক্লাছত ক্লিক কৰিব যেটো আমাৰ গোটেইকেইটাত শিকোৱা হয় এনেকৈ আমি গোটেইকেইটা সিলেক্ট কৰিব 1 2 3 4 5 সিলেক্ট কৰাৰ পিছত আপুনি ইয়াতো কিমানজন ছাত্ৰ ছাত্ৰীয়ে বা ল'ৰা আৰু ছোৱালীয়ে এই সাবজেক্টটো শিকি আছে সেইটো আপুনি ইয়াতে বহাব যদি 10 জনে শিকি আছে এনেকৈ 10 জন যদি 20 জনে ছোৱালী যদি 20 জনে শিকি আছে 20 জনে এনেকৈ আপুনি পুট কৰিব এইখিনি কৰাৰ পিছত আপুনি নেক্সট আহিব কি বুলি ডিসটেন্স অফ দা স্কুল ইন কিলোমিটাৰ ফ্ৰম দা নিয়াৰেষ্ট গভৰ্ণমেণ্ট এডেড স্কুল আপোনাক সুধিছে আপোনাৰ বিদ্যালয়খনৰ পৰা বিভিন্ন প্ৰকাৰৰ বিদ্যালয়লৈকে দূৰত্ব কিমান ফ্ৰম প্ৰাইমাৰী স্কুল সেকশন অৰ্থাৎ আপোনাৰ বিদ্যালয়ৰ পৰা ওচৰৰ যিখন এলপি স্কুল আছে তালৈকে দূৰত্ব কিমান কিলোমিটাৰ দিব আছে এইখনত 2 বুলি দিয়া আছে তাৰপিছত আপোনাৰ আপাৰ প্ৰাইমাৰীলৈকে কিমান হাই স্কুললৈকে কিমান আৰু হায়াৰ সেকেন্ডাৰী বা কলেজলৈকে কিমান দূৰ সেইটো আপুনি ইয়াতে কিলোমিটাৰৰ হিচাপত দি দিব নেক্সট আপোনাক সুধিছে whether school is approachable by all weather roads যি বছৰৰ বা বতৰৰ যিকোনো সময়ত আপোনাৰ বিদ্যালয়লৈকে যাব পাৰে নে নাই যদি পাৰি yes যদি নোৱাৰে no number of instructional days previous academic year অৰ্থাৎ 2021-22 বৰ্ষত বিদ্যালয়খন কিমান দিন চলিছিল মানে instructional days হিচাপে আছিল আমাৰ 365 ডেজৰটো গোটেইকেইদিন ক্লাছ নহয় মিনিমাম আমাৰ যোৱাবাৰ ধৰক 244 ডেজ মান আছিল এইটো পুট কৰিব তাৰপিছত এভাৰেজ স্কুল আৱাৰ্ছ ফৰ চিলড্ৰেন পাৰ ডে নাম্বাৰ অফ আৱাৰ চিলড্ৰেন ষ্টে ইন স্কুল এলপিৰ ক্ষেত্ৰত বেলেগ এমইৰ ক্ষেত্ৰত বেলেগ এলপিৰ ক্ষেত্ৰত ধৰক মিনিমাম 545 মিনিটছ ছাত্ৰছাত্ৰীবিলাক থাকে 5 পইণ্ট কৰিব লাগিব আৰু যেটো শিক্ষকবিলাক ছুটিৰ পিছত আহে বা কেতিয়াবা বিদ্যালয়ৰ আগত যাব লগা হয় গতিকে আমি মিনিমাম 6 আৱাৰ্ছ দি দিব তাৰপিছত ইজ কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভেলুৱেশ্যন CCE বুলি কৈছে বিং ইমপ্লিমেণ্টেড ইন স্কুল অৰ্থাৎ অবিৰত সামগ্ৰিক মূল্যায়ন বিদ্যালয়ত কৰা হৈছে নাই যদি হৈছে ইয়েছ নাম্বাৰ অফ এছেছমেণ্ট কেইবাৰ কৰা গৈছে বৰ্তমানলৈকে 3বাৰ যদি হৈছে আপুনি 3 দিব আপোনাৰ ভিতৰত যদি 2বাৰ আছে 2 দিব তাৰপিছত যদি CCE পতা হয় তেনেহ'লে সুধিছে ৰেকৰ্ডবোৰ ছাত্ৰ-ছাত্ৰীৰ ৰেকৰ্ডবোৰ ভালকৈ ৰাখা হয়নে নহয় যদি ৰাখা হয় ইয়েছ আৰু যদি ৰাখা হয় তেনেহ'লে আপোনাৰ সেইবিলাকৰ ৰিজাল্ট শিক্ষক পেৰেণ্টছ অৰ্থাৎ মাক দেউতাকৰ সৈতে শ্বেয়াৰ কৰা হয়নে নহয় যদি হয় ইয়েছ assessment items are being prepared by তো পৰীক্ষাৰ যিখিনি সঁজুলি বা সমল সেইখিনি কোনে প্ৰিপেয়াৰ কৰে যদি স্কুলে কৰে স্কুল যদি বৰ্ডৰ পৰা আহে ৰাজ্যৰ ফালৰ পৰা আহে বা ইউনিয়ন টেৰিটৰিজৰ ফালৰ পৰা আহে তেতিয়া এইটো সিলেক্ট কৰিব বিশেষকৈ আমাৰ ক্ষেত্ৰত 1টোৱে এপ্ৰপ্ৰিয়েট হ'ব when does the academic session starts mention month কোন মাহত আমাৰ শিক্ষাবৰ্ষ আৰম্ভ হৈছিল যেটো আমাৰ 2023 22 বৰ্ষত এপ্ৰিল মাহত আৰম্ভ হৈছিল গতিকে আমি ইয়াৰ পৰা এপ্ৰিলটো সিলেক্ট কৰিম তো এইখিনি আমি বহাৰ পিছত আমাৰ ইয়াতে শেষৰ ফালে 3টা বটন আছে এটা হৈছে আপোনাৰ সেভ নেক্সটটো হৈছে সেভ এণ্ড নেক্সট আৰু শেষৰটো হৈছে একেবাৰে নেক্সট যদি আপুনি অকল সেভটো ক্লিক কৰি তেতিয়া এই পেজটোৱে সেভ হ'ব অৰ্থাৎ আমি যিখিনি তথ্য ইয়াতে ভৰালো এইখিনি আমাৰ সেভ হ'ব 2 নম্বৰটো টিপিলে সেভ এণ্ড নেক্সট অৰ্থাৎ এই পেজটো সেভ হ'ব লগতে আমাৰ কি হ'ব যেটো দ্বিতীয় পেজ আছে সেই পেজটো আহিব মানে প্ৰথম পেজটো সেভ হৈ নেক্সট পেজটো আহি যাব আৰু অকল যদি নেক্সটটো টিপে তেতিয়া এই আপুনি ইয়াত লিখাখিনি মানে সেভ নহব এইখিনি ডাটা এনেহে যাব গতিকে আমি কি কৰিব লাগিব আমি সেভ এণ্ড নেক্সটটো ক্লিক কৰি যাব লাগিব
মই যেটো এইখন ডিসি আপোনালোকক বুজাবলৈ মই ফিল কৰি আছো গতিকে মই বৰ্তমান সেভ নকৰো গতিকে মই জাস্ট কি কৰিম নেক্সট কৰিম নেক্সট কৰাৰ লগে লগে মোৰ যেটো সেকেন্ড পেজ বা নেক্সট পেজ এটো আহি গ'ল তো তাৰে কোৱেশ্চনখিনি আনসাৰ কৰিব চেষ্টা কৰিম ইয়াতে দিয়া আছে whether Anganwadi center is located inside the school premises আপোনাৰ বিদ্যালয় চৌহদত যদি অংগনবাদী কেন্দ্ৰ আছে তেনেহলে ইয়েস দিব এটো ইয়েস দিয়াৰ লগে লগে পৰৱৰ্তী অপচন কিটা আপুনি পুৰাব লাগিব অংগনবাদী কেন্দ্ৰটো কোড নম্বৰ বহাব তাতে কেইজন ল'ৰা আছে কেইজন ছোৱালী আছে এটো বহাব অংগনবাদী কেন্দ্ৰৰ সহায়িকা কৰ্মী আৰু সহায়িকা এগৰাকী আপোনাৰ যেটো আমাৰ চাইল্ড এডুকেশ্যন বা ইয়াৰলি চাইল্ড এডুকেশ্যন তাৰে ওপৰত ট্ৰেইনিং পাইছে নে নাই যদি পাইছে ইয়েস যদি পোৱা নাই নো ঠিক তেনেকৈ আপোনাৰ অংগনবাদী কেন্দ্ৰটোত যথেষ্ট পৰিমাণৰ পুতলা বা খেলৰ সামগ্ৰী আছে নে নাই যদি আছে ইয়েস নহত নাথাকিলে নো তাৰপিছত আপোনাৰ নেক্সট আহিল whether বালবাটিকা is started in the co-located অংগনবাদী or স্কুলখনত বা অংগনবাদী কেন্দ্ৰত বালবাটিকা আছে নে যেটো আমি এনইপি ৰ আধাৰত বালবাটিকাৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ কৰিছো আমাৰ যেটো কষ্ট শ্ৰেণী গতিকে হেতুকে আমি বালবাটিকা হিচাপে ল'ব পাৰো গতিকে আমি ইয়াতে সকলোৱে ইয়েস দিয়াটোৱে ভাল whether any out of school children enroll in school are attending special training তো ওএসসি অৰ্থাৎ আউট অফ স্কুল চিলড্ৰেন যদি কোনোবা বিদ্যালয়ত আপোনাৰ আহিছে শিক্ষাবৰ্ষৰ মাজতে আৰু আহি সিহঁতে যদি বৰ্তমান কিবা প্ৰশিক্ষণ লৈ আছে তেন্তে ইয়েস দিব যদি নাই নো তাৰপিছত আপোনাৰ যদি ইয়েস তেতিয়া আপুনি এইখিনি বস্তু ফিল আপ কৰিব লাগিব কেইজনে ইয়াতে এনৰোল হৈছিলে কোনটো বৰ্ষত আহিছিলে এই সকলোখিনি ইয়াতে দিব লাগিব তাৰপিছত খুদিছে হু কণ্ডাক্ট স্পেশাল ট্ৰেইনিং যে লৈ আছে কোনে ট্ৰেইনিং কৰে মানে কণ্ডাক্ট কৰি আছে এইবিলাক নেক্সট আছে আপোনাৰ নাম্বাৰ অফ ষ্টুডেণ্টছ এটেন্ডিং ৰিমেডিয়েল টিচিং ইন কাৰেণ্ট একাডেমিক ৰিমেডিয়েলটো গমেই পাইছে আপোনালোকে নিদানমূলক শিক্ষা অৰ্থাৎ আমাৰ বৰ্তমান যেটো শিক্ষা ব্যৱস্থা তাতে আপোনাৰ কোনো ফেল বুলি শব্দটো নাই বা কাকো আপুনি ফেল কৰাব নোৱাৰে কোনোবা ল'ৰা ছোৱালী যদি শৈক্ষিকভাৱে দুৰ্বল থাকে তাক আপুনি শৈক্ষিক বৰ্ষৰ পিছতে হওক বা যিকোনো সময় উলিয়াই এক্সট্ৰা ক্লাছ কৰাব লাগে যাক আমি ৰিমেডিয়েল ক্লাছ বুলি তো হেনেকুৱা ৰিমেডিয়েল ক্লাছ আপুনি কেইজন ছাত্ৰ ছাত্ৰীক দি আছে আপুনি যিমানক দি আছে এইটো পুট কৰিব তাৰপিছত নাম্বাৰ অফ ষ্টুডেণ্টছ এটেন্ডিং লাৰ্নিং এনহেন্সমেন্ট ক্লাसेस এইটো এক প্ৰকাৰৰ আপোনাৰ এক্সট্ৰা ক্লাছ টাইপে হয় যেটো কি কৰে কিহতে শিকি থকাখিনিক আৰু অলপ ভালকৈ পলিশ কৰে গতিকে হেনেকুৱা ক্লাছ যদি আপুনি দি আছে এইটো আপুনি নিজৰ সংখ্যাটো বঢ়াই দিব ডিটেইলছ অফ ভিজিট টু দা স্কুল ডিউৰিং দা প্ৰিভিয়াছ একাডেমিক ইয়াৰ যোৱাটো বৰ্ষত কোনে কি ধৰণে কোন সেক্টৰৰ মানুহে কিমান বাৰ ভিজিট কৰিছে এটো দিব দিছে নাম্বাৰ অফ একাডেমিক ইনস্পেকশন তো আমাৰ গুণোৎসৱতো এটা একাডেমিক ইনস্পেকশন হৈয়ে যায় তাৰে ভিতৰত কেতিয়াবা ডিস্ট্ৰিক্টৰ মানুহ বা বেলেগ পৰ্যায়ৰ মানুহ আহি আমাৰ বিদ্যালয়ত সোমাব পাৰে বা আমাৰ ইনস্পেক্ট কৰিব পাৰে গতিকে ইন দ্যাট কেছ আমি যিমান বাৰ আহিছে টোটাল মিলাই দি দিব পাৰে তাৰপিছত নাম্বাৰ অফ ভিজিট বাই CRC কোঅৰ্ডিনেটৰ কেইবাৰমান যায় নিশ্চয় তেওঁ মাহত এবাৰকৈ গ'লেও আপোনাৰ গোটেইটো মাহত 12 বাৰ মান যায় গতিকে এইটো পুট কৰিব নাম্বাৰ অফ ভিজিট বাই ব্লক লেভেল অফিচাৰ BU বা BRC যদি গৈছে সেইটো সিলেক্ট কৰিব তাৰপিছত ডিস্ট্ৰিক্টৰ পৰা যদি কোনো গৈছে সেইটো সিলেক্ট কৰিব তাৰপিছত আহিল আপোনাৰ whether school management committee has been constituted as per RT norms এইটো নিশ্চয় আমি RT norms মতে কৰো তো সকলোৰে ইয়েস হ'ব তাৰপিছত if number of SMC meeting in the last academic year কেইবাৰ যোৱাটো বৰ্ষত কিমান বাৰ মিটিং হ'ল আমাৰ যেটো কোৱাৰ্টাৰলি মিটিং হয় মিনিমাম 3খন মিটিং হ'বই 4খন মিটিং হ'ব আৰু এক্সট্ৰা কিবা হৈ কিনে আপোনাৰ মিটিং সংখ্যা 5-6খন কিবা হৈ যাব পাৰে সিলেক্ট কৰিব whether SMDC has prepared the school development plan বনাইছে নেকি পৰিচালনা সমিতি যদি বনাইছে ইয়েস আগতে বনোৱা মনত পৰে আৰু হেতু 2021 চনতে বনোৱা হৈছিল তেটো পুট কৰিব whether the school building committee has been constituted school building committee যদি বনাইছে ইয়েস নাই যদি নো তাৰপিছত আপোনাৰ আছে একাডেমিক কমিটি যদি বনাইছে ইয়েস নহলে নো তাৰপিছত পেৰেন্ট টিচাৰ এসোসিয়েশন কিছুমান স্কুলত আছে যদি আছে ইয়েস নাই যদি নো তাৰপিছত যদি আছে তেনেহলে কেইবাৰ মিটিং হৈছে এটো বহাই দিব তাৰপিছত দিছে is the school registered under public financial management system PFMS এটো ৰিসেন্টলি কানাড়া বেংকৰ আন্ডাৰত আমাৰ বিদ্যালয়বিলাকে PFMS ত ৰেজিষ্ট্ৰেচন কৰিছে সকলোৱে কেটেগৰী এটো ইয়েস দিব whether the school has multi class units মানে কেনেকুৱা
আপোনাৰ বিদ্যালয়ত ধৰক শ্ৰেণীকোঠাৰ সংখ্যা কম আছে বা শিক্ষক এজন বা দুজন আছে, গতিকে আমি কি কৰোঁ, বহু ক্ষেত্ৰত এটা ৰুমতে দুটা বা তিনিটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক বহুৱাই একে সময়তে আমি ক্লাছ কৰোঁ। তো সেইটো কথা সুধিছে, যদি য়েছ মানে সেনেকুৱা কৰে য়েছ দিব, নহ'লে ন'। আৰু তো য়েছ দিয়াৰ লগে লগে আমি দিব লাগিব ক্লাছেছ টট টুগেডাৰ, একেলগে কোনটো ক্লাছ পঢ়োৱা হয়। ধৰা হ'ল আপুনি 5 আৰু 4ক এটা ৰুমত ৰাখে, তেতিয়া 5 আৰু 4টো চিলেক্ট কৰি অ'কে কৰিব। ইয়াতে কেইজন ছাত্ৰ ছাত্ৰী পঢ়ে এইটো নাম্বাৰটো দি দিব। ছাপ'জ ইয়াতে 43 জনে পঢ়ে, ঠিক তেনেকৈ নেক্সট আকৌ দিব আছে, ধৰক বাকী থাকিল 1 2 3। 1 2 3ক আপুনি একেলগে বহুৱাই এটা শ্ৰেণীকোঠাতে ক্লাছ কৰে। 1 2 3 কিমানগৰাকী ছাত্ৰ ছাত্ৰী আছে এইটো একেলগে দি দিব। তাৰপিছত ইজ দ্য স্কুল পাৰ্ট অফ স্কুল কমপ্লেক্স। স্কুল কমপ্লেক্স বৰ্তমানো আমাৰ ইয়াত গঠন হোৱা নাই, গতিকে ন'। ইজ দ্য স্কুল এ হাব স্কুল ফৰ দ্য স্কুল কমপ্লেক্স, গতিকে ন'। তাৰপিছতে আপোনাৰ ৱেডাৰ দ্য স্কুল হেজ আণ্ডাৰটেকেন এনি এক্টিভিটি আণ্ডাৰ এক ভাৰত শ্ৰেষ্ঠ ভাৰত। এইটো আমাৰ যোৱাটো বৰ্ষত হৈছে বুলি মোৰ মনত আছে, গতিকে এইটো য়েছ দিব। ছেভে নেক্সট কৰিব, এইটো পেজ ছেভ হৈ যাব আৰু পৰৱৰ্তী পেজলৈ গুচি যাব। ইয়াতে নেক্সট ক্লিক কৰাৰ লগে লগে আমাৰ আহিল ৱেডাৰ কমপ্লিট ছেট অফ টেক্সট বুক ডিষ্ট্ৰিবিউট। তাৰ আগতে আমি ওপৰত এইখিনি পঢ়ি চাওঁ। এভেইলেবিলিটি অফ ফ্ৰী টেক্সট বুকছ, টিচিং লাৰ্নিং মেটেৰিয়েলছ, প্লে মেটেৰিয়েলছ in the current academic year 2022-23 and grade supplementary material for year 2021-22। অৰ্থাৎ TLM বা কিতাপৰ হিচাপ আমি এইটো বৰ্ষত দিব লাগিব আৰু সাপ্লিমেণ্টাৰী মেটেৰিয়েলছৰ বিষয়ে আমি যোৱাটো বৰ্ষৰ বিষয়ে দিব লাগিব। কমপ্লিট ছেট অফ টেক্সট বুক ৰিচিপ্ট, এইটো য়েছ। প্ৰাইমেৰীত যদি পাইছে, প্ৰি পেমেণ্ট যদি পাইছে, এইটো ছেকশ্যনলৈ কথা, LPME যি আছে। যদি পাইছে কোন মাহত, আপোনালোকে মাৰ্চ মাহতে পালে এইবাৰ, তাৰে আগতো কিছুমানে পাব পাৰে, যিটো মাহত পাইছিলে আপোনাৰ ৰেকৰ্ড মতে। TLM আছে নে নাই, যদি আছে য়েছ, যদি নাই ন'। যদি থাকা বুলি দিয়ে তেনেহ'লে পিছৰ অপশ্যনটো আকৌ খোল খাব, কেইজনৰ কাৰণে আছে, কি আছে, এনেকৈ। whether school has received graded supplementary materials in previous academic year, যদি পাইছে য়েছ, নাপালে ন'। এনেকৈ এইখিনি ফিল আপ কৰিব। তাৰপিছত ইয়াতে সুধিছে আপোনাৰ নাম্বাৰ অফ বুকছ ইন দ্য স্কুল লাইব্ৰেৰী। প্ৰত্যেক বছৰে আমাৰ বিদ্যালয়বোৰত আপোনাৰ লাইব্ৰেৰী বুকছ আহে, কিমান আছে এইটো বঢ়াব, প্ৰিমাৰী ছেকশ্যনত কিমান আৰু প্ৰাইমাৰী ছেকশ্যনত কিমান সেইটো বঢ়াই দিব। তাৰপিছতে সুধিছে নাম্বাৰ অফ টাইমছ লাইব্ৰেৰী বুকছ হেভ বিন বৰড, কিমান বাৰকৈ বিদ্যালয়ৰ পৰা কিতাপবোৰ ছাত্ৰ ছাত্ৰীয়ে ধাৰে নিয়ে। এইটো আপোনাৰ ৰেজিষ্টাৰ চাই বা কি নিয়ম আছে লাইব্ৰেৰী বুক ইউজ কৰাৰ, সেইমতে চাই বঢ়াই দিব। যদি আপুনি মেক্সিমাম 10খন কিতাপ নিব পৰাকৈ ব্যৱস্থা ৰাখিছে তেন্তে 10 বঢ়াব, বা 2খনৰ ব্যৱস্থা ৰাখিছে বা 2বাৰৰ ব্যৱস্থা ৰাখিছে 2 বঢ়াব। তাৰপিছত নাম্বাৰ অফ পেৰেণ্টেল কমিউনিকেশ্যন বাই দ্য স্কুল, কিমানবাৰ শিক্ষকে আপোনাৰ সেই ছাত্ৰ ছাত্ৰীৰ মাক দেউতাকৰ লগত মানে কমিউনিকেশ্যন কৰে, কি কাৰণে, থ্ৰু টিচাৰ্ছ এণ্ড অফ দ্য ডেট গ্ৰেড অফ regarding learning outcome to be achieved by their child in the given year। শিক্ষণৰ ফলাফলবোৰ পোৱাৰ ক্ষেত্ৰত কেনেকৈ আলাপ আলোচনা কৰে সেইটো ইয়াতে বঢ়াব, 2-3বাৰ যি কৰে। আৰু মই ভাবোঁ প্ৰতিখন অভিভাৱক সভাতে আমি এইখিনি কথা শ্বেয়াৰ কৰোঁৱে বা জনাওঁৱে। whether parents volunteers are actively involved in supporting the school to achieve functional literacy and numeracy, ফাংচনেল নহয় একচুৱেলি, ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি হ'ব লাগে। সেইটো ইয়াৰ ওপৰত আপোনালোক সকলোৱে নিষ্ঠাৰ আণ্ডাৰত ট্ৰেইনিং কৰিছে, গতিকে এইটো আমাৰ য়েছেই হ'ব। সকলো অভিভাৱকে আমাক সহায় কৰে বা আগবাঢ়ি আহে। তাৰপিছত ইয়াতে আপোনাৰ ৱেডাৰ দ্য স্কুল হেজ ইণ্ট্ৰডিউচ পিয়াৰ লাৰ্ণিং। পিয়াৰ লাৰ্ণিং মানে আমাৰ যি ওজা ছাত্ৰৰ ব্যৱস্থা আছে, অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ মাজতে তাৰমানে ইজনে সিজনে শ্বেয়াৰিং কৰে, জনাজনে নজনাজনক শিকাব, সেনেকৈ এইটো প্ৰায়ে কৰে, এইটো য়েছ দিব। whether play materials games sports equipment available for each grade, য়েছ যদি আছে, নাই যদি নাই। এইবছৰ ইউনিফৰ্ম দিছে নাই, যদি দিছে য়েছ, দিয়া নাই যদি নাই। যদি দিছে কোনটো মাহত দিছে চিলেক্ট কৰিব, এনেকৈ 7 নেক্সট ক্লিক কৰি পৰৱৰ্তী পেজলৈ যাব। নেক্সট আহিল আমাৰ কি পাৰফৰ্মিং ইণ্ডিকেটৰ্ছ, KPI অন টিচিং। এইটো ডাটা দিব লাগে আমি 22-23 বৰ্ষৰ। তাৰপিছত আপোনাক এতিয়া দি আছে নাম্বাৰ অফ ক্ৰাইটেৰিয়ন references items created in previous academic year, whether school teachers of the school created
টিচিং এইডছ টুলছ ফৰ টিচিং এণ্ড লাৰ্ণিং কিবা TLM আপোনালোকে নিজে কোনো ক্লাছৰ কাৰণে যদি বনাইছে য়েছ, যদি বনোৱা নাই নো। Whether the school activity undertakes academic enrichment activities such as project group work এইবিলাক কিবা কৰে নেকি, যদি কৰে য়েছ, নকৰিলে নাই। Total number of hard sports identified in learning outcomes অৰ্থাৎ শিক্ষণৰ ফলাফলখিনি আহৰণ কৰাত কিবা যদি অসুবিধা পাইছে চেপ্টাৰ ৱাইজতে হওক বা কোনো বিশেষ শিক্ষণত, সেইটো আপোনালোকে আইডেণ্টিফাই কৰি তাক সংখ্যাত লিখিব লাগে। মানে কেইটা তেনেকুৱা আপোনালোকে হাৰ্ড স্পট পাইছে, যদি কিবা পাইছে সংখ্যাত লিখিব, যদি পোৱা নাই নাই, 0 থাকিব। নাম্বাৰ অফ ষ্টুডেণ্টছ ৰিচিভড অৰিয়েণ্টেশ্যন অন চাইবাৰ ছেফটি। চাইবাৰ ছেফটি এইটো ইণ্টাৰনেট জগতৰ লগত জড়িত, সেনেকুৱা কিবা মানে কৰ্মশালাই হওক বা প্ৰশিক্ষণেই হওক যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে পাইছে, ইয়াতে সংখ্যাটো বহাব। নাম্বাৰ অফ ষ্টুডেণ্টছ ৰিচিভ ট্ৰেইনিং অন সাইকোসোচিয়াল এছপেক্ট। তো মনোবিজ্ঞান সম্বন্ধীয় বা সামাজিক দিশৰ ওপৰত কিবা প্ৰশিক্ষণ যদি কোনো ছাত্ৰ ছাত্ৰীয়ে পাইছে, তেতিয়া ইয়াতে সংখ্যাটো বহাই কিনে আপুনি ছেভ এণ্ড নেক্সট ক্লিক কৰিব। এবাৰ আপুনি নেক্সট পেজত যাওঁতে আপুনি দিব লাগিব ছেকশ্যন 1B স্কুল ছেফটি, অৰ্থাৎ বিদ্যালয়ৰ সুৰক্ষা। তাৰ ওপৰত আপুনি এইখিনি বস্তু দিব লাগিব বা ফিল আপ কৰিব লাগিব। whether the school disaster management দুৰ্যোগ ব্যৱস্থাপনা বিভাগটো স্কুলত আছেনে নাই, ডেভেলপ কৰা হৈছে নাই, এইটো অবভিয়াছলি আছে সকলোৰে। whether structural safety audit has been conducted সুৰক্ষাজনিত কিবা হিচাপ নিকাচ এনেকুৱা কণ্ডাক্ট কৰা হৈছে নাই, যদি কৰিছে য়েছ, নন ষ্ট্ৰাকচাৰেল যদি কৰা নাই নাই। বিদ্যালয়ত CCTV কেমেৰা আছেনে নাই, যদি আছে নাই য়েছ, নাই যদি নাই। ফায়াৰ এক্সটিংগুইজাৰ আছে নাই, জুই নুমা যন্ত্ৰবিধটো প্ৰায়বোৰ বিদ্যালয়তে আছে। তাৰপিছত ডাজ দ্য স্কুল হেভ নডেল টিচাৰ ফৰ স্কুল ছেফটি, কোনো বিদ্যালয় যদি নডেল হিচাপে দায়িত্ব লৈছে স্কুল ছেফটিৰ ক্ষেত্ৰত, তাতে য়েছ দিব, নহ'লে ন'। whether students and teachers undergo regular training in school safety and disaster preparedness এইবিলাকৰ ক্ষেত্ৰত যদি ৰেগুলাৰলি কিবা ট্ৰেইনিং কণ্ডাক্ট কৰে, তেতিয়া য়েছ, নহ'লে ন'। ডিজাষ্টাৰ মেনেজমেণ্ট ইজ বিং টট এজ দ্য পাৰ্ট অফ কাৰিকুলাম, মানে পাঠ্যক্ৰম হিচাপে যদি ডিজাষ্টাৰ মেনেজমেণ্টটো শিকোৱা হয়, তেন্তে য়েছ, নহ'লে ন'। স্কুল হেজ ৰিচিভ গ্ৰেণ্ট ফৰ ছেল্ফ ডিফেন্স ট্ৰেইনিং ফৰ গাৰ্লছ, ছোৱালীবিলাকৰ ছেল্ফ ডিফেন্স কিবা ট্ৰেইনিং যদি পাইছে, তেন্তে য়েছ, নহ'লে ন'। তাৰপিছত ছেফটি গাইডলাইনছবিলাক আপোনাৰ বিদ্যালয়ৰ বাহিৰত সকলোৱে দেখাকৈ আছেনে নাই, বা তাৰপিছত whether teacher have received grant for working as first level counselors। তাৰপিছত নেক্সট আপোনাৰ যদি য়েছ, তেন্তে বাকীকেইটা ফিল আপ কৰিব লাগিব, আৰু নহ'লে ন'। frequency of safety and security audit of schools for ensuring child safety by involving all stakeholders। বিদ্যালয়ৰ অভিভাৱক অভিভাৱিকা বা কমিটি লগতে ছিনিয়ৰ ষ্টুডেণ্ট এইবিলাকক লৈ কিনে মানে কিমানবাৰ এই সুৰক্ষাজনিত অডিটটো কৰা হয় বা বিদ্যালয় সুৰক্ষাৰ ওপৰত মানে হিচাপ নিকাচ বা বুজ লোৱা হয়, সেইটো ইয়াতে চিলেক্ট কৰিব। যদি এবাৰ হয় বছৰেকত, ওৱান্স, নহ'লে টুৱাইছ, থাইছ, যি হয় আপোনাৰ বিদ্যালয়। তাৰপিছত whether the school serve MDM against total working days, য়েছ। তাৰপিছত নেক্সট সুধিছে যদি কৰে তেনেহ'লে কেইবাৰ কৰিলে আজিলৈকে। এইটো আপোনাৰ এইবাৰ শিক্ষাবৰ্ষ আৰম্ভ হৈছে এপ্ৰিলৰ পৰা আজি ধৰক নৱেম্বৰলৈকে 9 মাহ, ডিচেম্বৰে আহিলে, গতিকে এই 9-10 মাহত আপোনাৰ বিদ্যালয়ত কিমান দিন খোৱা গ'ল, যিটো আমাৰ প্ৰতিটো দিনে খুৱাব নালাগে, অন এন এভাৰেজ আমাৰ 16 পৰা 17 দিন খুৱাব লাগে। গতিকে সেনেকৈ আপুনি যদি প্ৰত্যেক দিনে খুৱাইছে, এইটো মাল্টিপ্লাই কৰি যিমান দিন হয় সেইটো খুৱাই দিব বা বঢ়াই দিব। নাম্বাৰ অফ টিচাৰ্ছ হুজ আধাৰ ইজ চিটেড ইন এনি ইলেক্ট্ৰনিক ডাটাবেছ, কেইজন শিক্ষকৰ তথ্য বা আধাৰ তথ্য ইলেক্ট্ৰনিক ডাটাবেছত ভৰোৱা গৈছে, যদি ক'ৰবাত ভৰোৱা গৈছে দিব, যদি ভৰোৱা নাই নাই। হেজ স্কুল ইভেলুৱেশ্যন বিন কমপ্লিটেড, য়েছ। তাৰপিছত ইজ দ্য স্কুল চাৰ্টিফাইড এজ ফিট ইণ্ডিয়া স্কুল, অবভিয়াছলি য়েছ। ইজ দ্য স্কুল প্ৰভাইডিং হলিষ্টিক ৰিপৰ্ট কাৰ্ড ফৰ এভৰি লাৰ্ণাৰ বেছড অন পেয়াৰ চেল্ফ টিচাৰ এছেছমেণ্ট, সেইটো আমি দি আছোঁ। আমাৰ যিটো PPC আছে, পিপিলছ প্ৰগ্ৰেছ কাৰ্ড, তাতে আমি এইখিনি বস্তু দিব লাগে, গতিকে এইটো নিদিয়াকৈ নাথাকিব, সকলোৱে য়েছ বুলি দিব। ইজ ইউৰ স্কুল এণ্ড এক্সাম্পলাৰ স্কুল, অৰ্থাৎ মডেল স্কুল হয় নেকি, যদি হয় য়েছ, নহ'লে ন'। ইজ দ্য স্কুল ডিছপ্লেইং ফটোগ্ৰাফছ অফ অল টিচাৰ্ছ ইন দ্য স্কুল, এইটো আমি গুণোৎসৱৰ সময়ৰ পৰা কৰি আছোঁ, এইটো য়েছ। তাতে আমাৰ শিক্ষকৰ সকলোখিনি তথ্য ৰাইজে দেখাকৈ লগোৱাই থাকে। হেজ দ্য স্কুল এডপ্টেড ইনিচিয়েটেড বিদ্যা প্ৰগ্ৰেছ মডুল, এইটো
প্ৰত্যেক বছৰে আমি শিক্ষাবৰ্ষৰ আৰম্ভণিতে এইখিনি কাম কৰোঁ। Whether the school has in place a system to capture student attendance electronically. Obviously আমাৰ ৰিমছ আছে, ৰিমছত আমি এটেণ্ডেঞ্চটো এনেকৈ দিব পাৰোঁ। ঠিক তেনেকৈ টিচাৰখিনিও আমি ৰিমছৰ জৰিয়তে ইলেক্ট্ৰনিকেলি দিব পাৰোঁ। Whether the school has constituted youth club. Obviously youth and eco club এইটো কম্পালচৰি সকলো বিদ্যালয়তে আছে। অৱশ্যে ইউথ ক্লাবটো এম ই আৰু হাই ছেকশ্যনত আছে, LP-ত নাই, কিন্তু ইকো ক্লাবটো সকলোতে আছে। তাৰপিছত টিচাৰ্ছ আইডেণ্টিটি কাৰ্ডবিলাক ইছ্যু কৰি দিয়া হৈছে নে নাই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা? যদি হৈছে য়েছ, এইটো পাইছে, তো এইখিনি আপোনালোকে দি কিনে ছেভ এণ্ড নেক্সট কৰি দিব। নেক্সট আহিলে আমাৰ ৰিচিপ্টছ এণ্ড এক্সপেণ্ডিচাৰ। আমি কিমান পালোঁ আৰু কিমান খৰচ কৰিলোঁ। এইটো যোৱা বছৰৰ তুলনাত বেলেগ একো চেঞ্জ হোৱা নাই, একেই আছে। স্কুল কম্প'জিট গ্ৰেণ্ট মানে গমেই পাইছে আপোনালোকে, আমাৰ বিদ্যালয়বিলাকত প্ৰত্যেক বছৰে ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি 25,000, 50,000, 70,000, 1 লাখ এনেকৈ পইচা সোমায়। আৰু সেইখিনি পইচাৰে আমি আমাৰ বিদ্যালয়খন আন্তঃগাঁথনি উন্নয়নৰ কাৰণে যি প্ৰয়োজনীয় কাম সেই গোটেইখিনি কৰিব পাৰোঁ। মানে তাতে কোনো নিৰ্দিষ্ট কামত ব্যৱহাৰ নাই যে আমি এইখিনি কৰিব লাগে বা সেইখিনি কৰিব লাগে। কিমান পাইছিলে, কিমান খৰচ কৰিলে, এইখিনি তথ্য কিন্তু দিব লাগে আমি 2021-22 বৰ্ষৰ, অৰ্থাৎ এই বছৰৰ নহয়, তাৰে আগৰ বছৰৰহে। লাইব্ৰেৰী গ্ৰেণ্ট কিমান পাইছে, তাৰপিছত আপোনাৰ কিবা যদি মেজৰ ৰিপেয়াৰ গ্ৰেণ্ট পাইছে ইয়াতে বহাব। তাৰপিছত আপোনাৰ গ্ৰেণ্ট ফৰ স্পৰ্টছ এণ্ড ফিজিকেল এডুকেশ্যন, স্পৰ্টছৰ কাৰণে কিমান পাইছে। LP-বিলাকে প্ৰত্যেক বছৰে 5,000 পায়, ME-বিলাকে 10,000 পায়, সেইবিলাক বহাব। তাৰপিছত আপোনাৰ SMC আৰু SMCৰ নামত কিমান পইচা পালে এইটো ইয়াতে বহাব। নেক্সট আপোনাৰ প্ৰি স্কুল লেভেলৰ কাৰণে অনলি ফৰ প্ৰাইমেৰী স্কুল, অৰ্থাৎ পষ্ট ডেভেলপমেণ্টৰ কাৰণে কি ফাণ্ড পাইছে এইবিলাক বহাব। কিছুমান স্কুলে আপোনাৰ ছবি আঁকিবলৈ বা ৱাল পেইণ্টিং কৰিবলৈ এককালীন পইচা পাইছিলে 24,000 কিমান টকা, সেইবিলাক ইয়াতে বহাব। তাৰপিছত সুধিছে আপোনাৰ ফাইনেন্সিয়েল এছিষ্টেঞ্চ ৰিচিভ বাই দ্য স্কুল, বিত্তীয় সাহাৰ্য যদি স্কুলখনে পাইছে, কোন কোন ছেকশ্যনৰ পৰা পাইছে ইয়াতে দেখুৱাব লাগে বা দিব লাগে। NGOৰ পৰা যদি পাইছে য়েছ, যদি পাইছে য়েছ দি কিনে ইয়াতে ফিগাৰ লিখিব কিমান পালে, কোনটো NGOৰ পৰা কি হিচাপত পালে বা এইটো নাম লিখিব, কিমান এমাউণ্ট এনেকৈ লিখিব। যদি নাই ন' এনেকৈ লিখিব। পাব্লিক ছেক্টৰৰ পৰা কিমান পালে, কমিউনিটিৰ পৰা কিমান পালে, অন্য কিবা উৎসৰ পৰা যদি পালে এইবিলাক লিখিব। Whether the school is maintaining inventory register for the following ICT অৰ্থাৎ ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন স্কিলছ, ইয়াৰে হিচাপ বা তথ্য যদি বিদ্যালয়খনে ৰাখে তেনেহ'লে য়েছ, নাৰাখিলে ন'। স্পৰ্টছ ইকুইপমেণ্টছ, খেলা ধূলাৰ যিখিনি আচবাব বা সা সঁজুলি আছে তাৰে যদি হিচাপ ৰাখে য়েছ, নাথাকিলে নাই। লাইব্ৰেৰী বুকছৰ যদি হিচাপ ৰাখে তেন্তে য়েছ, নাথাকিলে নাই। নেক্সট ছেভত। তাৰপিছত আপোনাৰ এইবাৰ আহিল স্কুল বিল্ডিং। তো আপোনাৰ স্কুল বিল্ডিংটো কেনেকুৱা, গভৰ্ণমেণ্ট নে ৰেণ্টেড নে প্ৰাইভেট, এইটো চিলেক্ট কৰিব। তাৰপিছত টোটেল নাম্বাৰ অফ এক্টিভ বিল্ডিং ব্লকছ, আপোনাৰ ভিতৰত যেইটা আছে, যদি 3টা বেলেগ বেলেগ বিল্ডিং আছে 3টা লিখিব, এটা থাকিলে 2, এটা থাকিলে 1, তাৰে আকৌ সেই 3টাৰ ভিতৰত বা 2টাৰ ভিতৰত পাকা বিল্ডিং, মানে সম্পূৰ্ণ পাকা বুলি কওঁতে আপোনাৰ ৱাল, তাৰপিছত আপোনাৰ যি ছাদ, সেই যদি সকলো যদি পকা হয় তেনেহ'লে এইটো পাকা বিল্ডিং হ'ব। আৰু যদি আমাৰ পাৰ্চিয়েলি পকা বুলি এটা কেটেগৰী আছে, সেইটো কি আপোনাৰ যদি অকল বেৰখিনি পকা হয়, কিন্তু বেৰ আৰু ফ্ল'ৰখিনি পকা হয়, কিন্তু ওপৰত যিখন আপোনাৰ ছাদ আছে সেইখন যদি পকা নহয়, তেতিয়া সেইটো পাৰ্চিয়েলি পকা বুলি ধৰা হ'ব। কাঁচা বিল্ডিংটো গমেই পাইছে, ডিলাপিটেড মানে ভাঙি পৰো অৱস্থাত যদি কোনো বিল্ডিং আছে বা পৰিত্যক্ত অৱস্থাত আছে তেতিয়া সেইটো ফিগাৰত লিখিব। তাৰপিছত কিবা বিল্ডিং যদি বৰ্তমান বনাই আছে সেইটো ইয়াতে সংখ্যা হিচাপত লিখিব। বাউণ্ডাৰী ৱাল আপোনাৰ টাইপটো কেনেকুৱা লিখিব, যদি আছে ইয়াতে কোনটো হয় সেইটো দিব। এইখিনি দি আপোনাৰ ইয়াতে থাকিলে আকৌ কি আপোনাৰ ডিটেইলছ অফ ক্লাছৰুম এভেইলেবল ইন দ্য স্কুল। তো প্ৰি প্ৰাইমাৰীৰ কাৰণে কেইটা ক্লাছৰুম আছে, প্ৰাইমাৰীৰ কাৰণে কেইটা ক্লাছৰুম আছে, কেইটা ইউজ হৈছে ইয়াতে দিব। এইখিনি দি কিনে আপুনি কি কৰিব, নাম্বাৰ অফ ক্লাছৰুম বাই কণ্ডিশ্যন, সেইকেইটা কি কি কণ্ডিশ্যন আছে, গুড কণ্ডিশ্যন, মাইনৰ ৰিপেয়াৰ কণ্ডিশ্যন, মেজৰ ৰিপেয়াৰ কণ্ডিশ্যন, কোনটো শ্ৰেণীৰ বিল্ডিং কি কণ্ডিশ্যনত আছে সেইটো আপুনি সংখ্যাত বহাব। তাৰপিছত ইয়াৰ বাহিৰত যদি কিবা ৰুম আছে ক্লাছৰুমৰ বাহিৰত তেতিয়া সেইটো বহাব পাৰে। আপোনাৰ যিটো ৰান্ধনি ঘৰ সেইটো আপুনি ইয়াতে বহাব পাৰে। এনেকৈ আপুনি এইখিনি বহুৱাই
7 নেক্সট ক্লিক কৰি পৰৱৰ্তী পেজলৈ যাব। এইখিনি যোৱাৰ পিছত আপোনাৰ ইয়াতে বিদ্যালয়ত আহিল আপোনাৰ টয়লেট ফেচিলিটিৰ বিষয়ে। বিদ্যালয়ত যিটো টয়লেট আছে এইটো ইয়েছ দিব। ইয়েছ দিয়াৰ পিছত আপোনাৰ ইয়াতে সুধিব CWSNৰ কাৰণে কেইটা আছে আৰু CWSNৰ বাহিৰে বাকী ছাত্ৰ ছাত্ৰীৰ কাৰণে কেইটা আছে। যদি আছে আপোনাৰ এটা বা দুটা যেইটা আছে যদি নাই 0 এনেকৈ টোটেলটো নিজে নিজে ডিটেক্ট কৰিব। টোটেল নাম্বাৰ অফ ইউৰিনেলছ প্ৰস্ৰাৱগাৰ কেইটা আছে এইটো চিলেক্ট কৰিব। তাৰে ভিতৰত ফাংচনেল কেইটা আৰু কাৰ্যক্ষম কেইটা এইটো দি দিব। তাৰপিছত আপোনাৰ whether land is available for expansion of school facilities। যদি বিদ্যালয়ৰ বেলেগ কিবা কাম কৰাৰ বাবে মাটিৰ প্ৰয়োজন হয় তেনেহ'লে সেই বিদ্যালয়খনৰ সেইখিনি কাম কৰাৰ কাৰণে মাটি বাৰী আছে নাই, যদি আছে ইয়েছ, যদি নাই নাই এনেকৈ বাকীখিনি পুট কৰিব। whether playground facilities available, খেলপথাৰ আছে যদি ইয়েছ, নাই যদি নাই। ইয়াৰ লগে লগে আপোনাৰ হেণ্ড ৱাশ্বিং ফেচিলিটি উইথ শ্বপ এইটো সকলো বিদ্যালয়তে আছে। ড্ৰিংকিং ৱাটাৰ ফেচিলিটি সকলোতে আছে, নাই যদি ন', আৰু যদি আছে কি প্ৰকাৰৰ বা কোন টাইপৰ মানে ফেচিলিটি আছে, কুঁৱা আছে নে, পাম্প আছে নে, টেপ আছে, এইবিলাক যিটো এপ্ৰপ্ৰিয়েট সেইটো চিলেক্ট কৰিব। ফাংচনেল হয়নে নহয় চিলেক্ট কৰিব। বিদ্যালয়ত আৰু বা পিউৰিফায়াৰ আছে নে চিলেক্ট কৰিব। ড্ৰিংকিং ৱাটাৰ কোৱালিটি ইজ টেষ্টেড ফ্ৰম ৱাটাৰ টেষ্টিং লেব, পানীখিনি পৰীক্ষা কৰা হৈছে নাই এইটো চিলেক্ট কৰিব। Does the school have provision for rain water harvesting, অৰ্থাৎ বৰষুণৰ পানী সংৰক্ষণৰ বাবে আপোনাৰ বিদ্যালয়ত কিবা ব্যৱস্থা আছে নে নাই, এনেকৈ আছে নাছে চিলেক্ট কৰিব। তাৰপিছত চাবোনেৰে সৈতে হাত ধোৱাৰ ব্যৱস্থা আছে নাই, আছে যদি হাত ধোৱাৰ ব্যৱস্থা আছে, কেইটা পইণ্ট আছে, 1 2 3টা চিলেক্ট কৰিব। বিদ্যালয়ত ইলেক্ট্ৰিচিটি আছে নাই চিলেক্ট কৰিব। তাৰপিছত whether the school has library ফেচিলিটি, বুকছ, বেংক, ৰিডিং কৰ্ণাৰ এইটো সকলোতে ইয়েছ। লাইব্ৰেৰী আমাৰ সকলো বিদ্যালয়তে আছে। তাতে কিমান সংখ্যক কিতাপ আছে এইটো চিলেক্ট কৰিব। কিতাপৰ আকৌ 2টা ভাগ দিয়া আছে, টোটেল নাম্বাৰ অফ বুকছ এটা দিব আৰু সেই টোটেল নাম্বাৰৰ ভিতৰত টোটেল নাম্বাৰ অফ বুকছ ফ্ৰম NCERT বা NBT বা গভৰ্ণমেণ্টৰ পৰা আমি কিমানখিনি ছাপ্লাই পাইছিলে সেইখিনি আপুনি ইয়াতে পুট কৰিব। বুক বেংক বুলি কওঁতে মই গমেই পাইছে যিবিলাক আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী বা প্ৰমোট হোৱা ছাত্ৰ ছাত্ৰী সিহঁতৰ পুৰণি কিতাপবোৰ আমি বিদ্যালয়ত ৰাখি দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু সেনেকৈ এটা বুক বেংক বনাইছোঁ। তাতে কিমান সংখ্যক কিতাপ আছে সেইখিনি বহাব। ৰিডিং কৰ্ণাৰ গমেই পাইছে আমাৰ স্কুলত যিটো আলমিৰা থাকে বা এটা ছেকশ্যন থাকে তাতে আমি কিমানখিনি কিতাপ ৰাখিছোঁ। Does the school have full time librarian, এইটো আমাৰ LPM ক্ষেত্ৰত প্ৰযোজ্য নহয় যিহেতু আমাৰ ইয়াত লাইব্ৰেৰীয়ান নাথাকে। Does the school subscribe to newspaper বা মেগাজিন, যদি ইয়েছ ইয়েছ নহ'লে ন'। তাৰপিছত ইফালে আকৌ যদি আপুনি বিচাৰি চাই আপোনাক সুধিছে যে ঘৰফালে আছে তাৰপিছত আপোনাক সুধিছে বিদ্যালয়খন হেল্থ চেকআপ হৈছে নেকি যোৱাটো বছৰ, যদি হৈছে ইয়েছ, নহ'লে যদি নাই ইয়েছ বুলি দিয়াৰ পিছত আপোনাক আকৌ সুধিব টোটেল নাম্বাৰ অফ হেল্থ চেকআপ কেইটা হৈছে, সংখ্যাত বহাব 1 2 3 4 বহাই দিব। আৰু হেল্থ চেকআপ কৰোঁতে কি কি চাইছিলে, হাইট যদি চাইছিলে ইয়েছ, ৱেইট যদি চাইছিলে ইয়েছ, এনেকৈ আইজ, ডেণ্টেল, থ্ৰট, ডিৱাৰ্মিং টেবলেটছ অৰ্থাৎ কিডনীৰ কাৰণে কিবা যদি ঔষধ দিয়া হৈছিলে তেন্তে আপুনি যদি সকলোকে দিয়া হৈছিলে কমপ্লিট লিখিব 2টা ড'জ, যদি সকলোকে দিয়া নাছিল বা এটা মাত্ৰ ড'জ দিছিলে তেতিয়া পাৰ্চিয়েলি লিখিব আৰু একেবাৰে নিদিলে নম্বৰ 3 চিলেক্ট কৰিব নট গিভেন। আইৰণ ফলিক এচিড যদি দিছিলে ইয়েছ, যদি দিয়া নাই ন'। whether স্কুল মেইনটেইনছ এনুৱেল হেল্থ ৰেকৰ্ডছ, এইটো আমি কৰোঁ। আমাৰ যিটো PPC আছে তাতে আমি ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক অগ্ৰগতিৰ সৈতে আমি লিপিবদ্ধ কৰিব লাগিব, সেইটো আমাৰ ইয়েছ থাকিব। বিদ্যালয়ত স্কেনাৰ আছে নে নাই, থাৰ্মেল স্কেনাৰ অৰ্থাৎ জোতা জোখাৰ যন্ত্ৰটো যদি আছে ইয়েছ, যদি নাই নাই। ফাৰ্ষ্ট এইড ফেচিলিটি থাকেই, ফাৰ্ষ্ট এইড বক্স থাকে আমাৰ। একেবাৰে প্ৰয়োজনীয় ঔষধ সাধাৰণ জ্বৰ কাহৰ যদি আছে ইয়েছ। ৰেম্প এইটো আমাৰ সকলো ভিতৰতে কমন আৰু আছে এইটো। তাৰপিছত স্পেচিয়েল এডুকেটৰ ন'। কিটচেন গাৰ্ডেনটো আমাৰ সকলোৰে আছে, কিটচেন ছেট আছেই, চব আমাৰ ভাত বনায়। স্কুল হেভ ডাষ্টবিন ফৰ কালেকশ্যন অফ ৱাষ্ট, আৱৰ্জনা সংগ্ৰহ কৰাৰ বাবে বিদ্যালয়ত ডাষ্টবিন আছে নে নাই, যদি প্ৰতিটো ক্লাছতে আছে ইয়েছ ফৰ অল, যদি অকল টয়লেটত আছে তেতিয়া ইয়েছ ফৰ অল, কিটচেনত যদি আছে ইয়েছ, এনেকৈ আপুনি চিলেক্ট কৰিব। ডাজ দ্য স্কুল হেভ ফাৰ্নিচাৰ ফৰ ষ্টুডেণ্টছ, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিদ্যালয়ত আচবাব আছে নে নাই, যদি সকলোৰে বাবে আছে ইয়েছ ফৰ অল,
আৰু সুধিছে নাম্বাৰ অফ ষ্টুডেণ্টছ ফৰ হোম ফাৰ্নিচাৰ ইজ এভেইলেবল, কিমানজন ছাত্ৰ ছাত্ৰীৰ কাৰণে আপোনাৰ বিদ্যালয়ত ফাৰ্নিচাৰ মজুত আছে। ঘৰে যদি আপুনি 4জনকৈ বহুৱায়, গতিকে আপোনাৰ বিদ্যালয়ত যিখিনি আসবাব আছে সেইখিনিতে কিমানজন ছাত্ৰ ছাত্ৰী বহাব পাৰে সেইটো চিলেক্ট কৰিব। ছেভ এণ্ড নেক্সট ক্লিক কৰিব পুনৰবাৰ। আৰু আহিল আমাৰ পৰৱৰ্তী পেজ, ফিজিকেল ফেচিলিটিজ এণ্ড ইকুইপমেণ্টছ ইন স্কুলছ। কি আমাৰ ফিজিকেল ফেচিলিটিজ বা আসবাব আছে। ছেপাৰেট ৰুম ফৰ হেডছ যদি আছে য়েছ, যদি নাই নো। তাৰপিছত ছেপাৰেট ৰুম ফৰ লাইব্ৰেৰী যদি আছে য়েছ, যদি নাই নো। তাৰপিছত বিদ্যালয়ত যদি আপোনাৰ স্কুল অফ দ্য ফলোইং লেবৰেটৰিজ, এইটো আমাৰ LP ক্ষেত্ৰত প্ৰয়োজন নাই, গতিকে এইটো এভেইলেবল হোৱা নাই, বা ME টো আমাৰ লেবৰেটৰিজ নাই, সেইটো প্ৰযোজ্য হোৱা নাই। ফলোইং ইকুইপমেণ্টছ, অডিঅ' বা ভিজুৱেল বা পাব্লিক এড্ৰেছ চিষ্টেম যদি আছে য়েছ, যদি নাই নো। বায়'মেট্ৰিক ডিভাইচ যদি আছে য়েছ, যদি নাই নো। এইটো ছেভ এণ্ড নেক্সট ক্লিক কৰিব। কৰিলে আকৌ পৰৱৰ্তী পেজলৈ আপোনাক লৈ যাব। এবাৰ সুধিছে পাৰ্ট বি, কম্পিউটাৰ এণ্ড ডিজিটেল ইনিচিয়েটিভছ। কম্পিউটাৰ আৰু তাৰ লগত জড়িত কিবা যদি আপোনাৰ বিদ্যালয়ত জড়িত আছে, মজুত আছে, আৰু কেই পিচ আছে, মানে কিমান সংখ্যক আছে, সেইখিনি আপুনি ইয়াতে বহাব। ডেস্কটপ বা পিচিজ এইবিলাক হয়তো আমাৰ বহু বিদ্যালয়ত নাই, গতিকে 0 থাকিব। লেপটপ, টেবলেট, পিচিজ, ডিজিটেল বৰ্ডছ, কিছুমান স্কুল আছে, গতিকে থাকিলে কেই পিচ আছে এইটো বহাব। প্ৰজেক্টৰ, প্ৰিণ্টাৰ, স্কেনাৰ যি আছে, নাইবিলাক 0, থাকিলে 1, বা কিমানটা আছে এইটো বহাব সংখ্যা। ডাজ দ্য স্কুল হেভ ইণ্টাৰনেট ফেচিলিটি যদি আছে য়েছ, যদি নাই নো। ইফ য়েছ, টাইপ অফ ইণ্টাৰনেট ফেচিলিটি এভেইলেবল ইন দ্য স্কুল, কি ধৰণৰ মানে ইণ্টাৰনেট এভেইলেবল। তাৰপিছত ইজ এক্সেছ টু ইণ্টাৰনেট ফেচিলিটি ইউজ ফৰ পেডাগজিকেল পাৰপাছ, ইণ্টাৰনেট ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীক শৈক্ষিক বা আপোনাৰ শিক্ষণ কাৰ্যত এইবিলাক ব্যৱহাৰ কৰা হয়নে নাই, সেনেকুৱা কথা। যদি হয় য়েছ, যদি নহয় নো। এইফালে আছে আপোনাৰ ডাজ দ্য স্কুল হেভ ফলোইং ফেচিলিটিজ, বিদ্যালয়ত এইবিলাক সা সুবিধা আছেনে বুলি সুধিছে। কম্পিউটাৰ লেব ফৰ ষ্টুডেণ্টছ যদি আছে য়েছ। এক্সেছ টু কণ্টেণ্ট, ডিজিটেল কণ্টেণ্ট ৰিচোৰ্চ এট স্কুল, যদি আপোনাৰ স্মাৰ্ট বৰ্ড আছে তেতিয়া আপুনি য়েছ দিব পাৰে, বা এক্সট্ৰা টিভি যদি আছে তেতিয়া আপুনি য়েছ দিব পাৰে। তাৰপিছত আপোনাৰ এছিষ্টিভ টেক বেছ চলিউশ্যনছ ফৰ CWSN, CWSN কেটেগৰীৰ ছাত্ৰ ছাত্ৰীৰ বাবে যদি কিবা সহায়ক হোৱাকৈ টেকন'লজি আছে বা সেনেকুৱা কিবা সমাধান আছে তেন্তে য়েছ, অন্যথা নো। এক্সেছ টু DTH বা টিভি চেনেল, অকল টিভিটো থাকিলে নহ'ব, তাতে DTH চেনেল উপলব্ধ হ'ব লাগিব। তাৰপিছত ডাজ দ্য স্কুল হেভ ডিজিটেল লাইব্ৰেৰী, যদি য়েছ আছে য়েছ, যদি নাথাকিলে নাই। এনেকৈ আপুনি এইখিনি দি ফাইনেলি এইটো ছেভ বটনত ক্লিক কৰিব। ছেভ বটনত ক্লিক কৰাৰ পিছত আপোনাৰ কি হ'ব, গোটেই পেজটো কমপ্লিট হৈ যাব। আৰু এটা কথা, যদি আমাৰ কিবা এচেঞ্চিয়েল বস্তু ইয়াতে ৰৈ গৈছে ফিল আপ কৰাৰ সময়ত, তেতিয়া আমাক এনেকৈ ইণ্ডিকেশ্যন দি দিব, চাম ৰিকুৱাৰ্ড ফিল্ডছ আৰ মিছিং। এইটো আপোনাৰ প্ৰতিটো পেজতে হ'ব পাৰে, কিবা কাৰণ কিবা অপশ্যন ৰৈ গ'লে, য'ত ৰৈ গৈছে সেইটো পুনৰবাৰ ফিল আপ কৰি ফাইনেলি আপুনি ছেভটো ক্লিক কৰি দিব। আৰু এইখিনি শেষ কৰি আপুনি ইয়াতে যি আছে বেক টু ডেছবৰ্ড, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ যিটো মূল পেজ আছিলে তালৈকে আপোনাক পুনৰবাৰ লৈ যাব। আৰু ইয়াৰ লগে লগে আপোনাৰ যিটো ষ্টেটাছ সেইটো কমপ্লিটেড বুলি দেখিবলৈ পাব। এনেকৈ আপুনি এইবাৰৰ পৰা নিজৰ বিদ্যালয়ৰ U-Diseখন ফিল আপ কৰিবলৈ যত্ন কৰিব, কাৰণ আপোন হাত জগন্নাথ। এইবিলাক নিজেই শিকি মেলি কৰি লোৱাটো ভাল। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে, আপোনাৰ যদি সহায় হৈছে, কাইণ্ডলি এই ভিডিঅ'টো আপোনালোকৰ শিক্ষক বন্ধুৰ মাজত ভাগ বতৰা কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।